মোৰ ইউটিউব চেনেল আন্তৰিকাৰ শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে আচাৰৰ দুবিধ ৰেচিপি লৈ আহিছোঁ। এবিধ হৈছে বগৰীৰ মিঠা আচাৰ আৰু আনবিধ হৈছে বগৰীৰ টেঙা আচাৰ। ঠিক আছে বন্ধুসকল, আপোনালোকে আগলৈ মোৰ ভিডিঅ'টো চাই থাকক। বন্ধুসকল, এয়া চাওক, বগৰী ৰ'দত দি থৈছোঁ। এতিয়া ইয়াৰে আমি দুবিধ আচাৰ বনাম, এবিধ মিঠা আচাৰ আৰু এবিধ টেঙা আচাৰ। এয়া বগৰী, এয়া চাওক, এয়া শুকান বগৰী হয়, এয়া শুকাই থৈ আছে। সেইকাৰণে বৰ বেছিকৈ আমি ৰ'দত নিদিওঁ, বেছিকৈ ৰ'দত দিলে শুকাই যাব। অকণমান ৰ'দত দিছোঁ, কিয়নো এইটো বজাৰৰ পৰা আনি লৈছিলোঁ, সেইকাৰণে অলপমান ৰ'দত দিছোঁ। তাৰপিছত আমি ইয়াৰে এতিয়া আচাৰ বনাম। প্ৰথমে মই এতিয়া বগৰী টেঙা আচাৰখিনি বনাবলৈ লৈছোঁ। এখন মোৰ আচাৰ বনোৱা কেৰাহী হয়। ইয়াত মই নিজৰ বগৰী যিমান আছে সেয়া পৰিমাণ অনুযায়ী তেল দি লৈছোঁ। আপোনালোকে চাই ল'ব আপোনালোকৰ পৰিমাণ কিমান আছে বগৰী, সেইটো অনুযায়ী তেল দিব। এয়া প্ৰথমে তেলখিনি গৰম হ'বলৈ দিছোঁ, তাৰপিছত তেলখিনি চেঁচা হ'ব আৰু আমি আচাৰখিনি বনাম। এতিয়া ব'লকচোন মই আপোনালোকক কি কি মছলা ব্যৱহাৰ কৰিছোঁ সেইখিনি দেখুৱাওঁ। এয়া আচাৰ বনাবৰ কাৰণে মই নিজে মছলা ঘৰতে প্ৰস্তুত কৰি লৈছোঁ। ইয়াত আছে জিৰা, ধনিয়া, সৰিয়হ আৰু চফ। এইখিনি ভালদৰে মিক্সিত গুড়ি কৰি লৈছোঁ। তাৰপিছত এয়া কালাৰটোৰ কাৰণে কাশ্মীৰী মিৰ্চৰ গুড়ি, আৰু এয়া জ্বলা হ'বৰ কাৰণে জলকীয়া গুড়ি। তাৰপিছতে এয়া দেখিছে কালজিৰা আৰু এয়া ভিনেগাৰ। বৰ বেছি বস্তুৰ প্ৰয়োজন নাই, অকল এইকেইটা বস্তুৰে মই মোৰ আচাৰখিনি প্ৰস্তুত কৰিম। এয়া চাওক, আমাৰ মিঠাতেলখিনি ঠাণ্ডা হ'বলৈ ধৰিছে। এতিয়া আমি আচাৰখিনি বনাম। প্ৰথমে এয়া ঠাণ্ডা হোৱা মিঠাতেলত আমি কালজিৰা দিম। এয়া কালজিৰা দিছোঁ। এতিয়া তেলত বগৰীখিনি দিম। ভালদৰে বগৰীখিনি লৰাই লৈছোঁ। তাৰপিছত নিজৰ সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ আৰু অলপ হালধি দিছোঁ। তাৰপিছত গোটেইখিনি আকৌ হেতাৰে ভালদৰে এনেকৈ লৰাই দিছোঁ। তাৰপিছত এয়া মই নিজে প্ৰস্তুত কৰা মছলাখিনি দি দিছোঁ। এতিয়া আমি ইয়াত জলকীয়া গুড়িখিনি দিম। এয়া নিজৰ আন্দাজ মতে দিছোঁ। একেবাৰে শেষত নিজৰ আন্দাজ অনুসৰি অলপ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰখিনিয়ে আমাৰ আচাৰখিনি বহুত দিন ভালে ৰাখিব আৰু কোমল কৰি ৰাখিব। তাৰপিছত গেছত অলপ গোটেইখিনি গৰম হ'বলৈ দিছোঁ। এয়া চাওক, আচাৰখিনি অলপ সময় গৰম হ'বলৈ দিলোঁ। এতিয়া আচাৰখিনি ঠাণ্ডা হ'বলৈ ৰাখিম। ঠাণ্ডা হ'বলৈ ৰখাৰ পিছত আচাৰখিনি এটা বটলত ভৰাই থ'ম। বন্ধুসকল, এয়া মোৰ বগৰীৰ টেঙা আচাৰটো ৰেডি হৈ গ'ল। এতিয়া মই বগৰীৰ মিঠা আচাৰটো বনাবলৈ লৈছোঁ। বগৰীৰ মিঠা আচাৰখিনি বনাবৰ কাৰণে প্ৰথমে এখন কেৰাহী গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াত আমি অলপ মিঠাতেল দি দিম। আপোনালোকে আচাৰ বনাওঁতে পাৰিলে ইঞ্জিন তেলটো ব্যৱহাৰ কৰিব, সেইটোৱে বেছি ভাল হয় আচাৰটো। বেলেগ মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইঞ্জিন মিঠাতেলটো দি পেলাই বেছি আচাৰ ভাল হয়, সেয়েহে মই ইঞ্জিন মিঠাতেলটোৱে ব্যৱহাৰ কৰোঁ। এইখিনি গৰম হ'বলৈ ধৰিছে। এতিয়া ইয়াত আমি গুড় কাটি লৈছিলোঁ, কাটি থোৱা গুড়খিনি দি দিছোঁ। নিজৰ সোৱাদ অনুসৰি আমি গুড় ব্যৱহাৰ কৰিছোঁ। এতিয়া গুড়খিনি ভালদৰে হেতাৰে লৰাই ল'ম। ভালকৈ লৰাব লাগিব গুড়খিনি, যাতে তেলখিনিৰ লগত ভালদৰে মিক্স হৈ যায়। এয়া চাওক, আমাৰ গুড়খিনি মিক্স হৈ গৈছে। এতিয়া আমি ইয়াত বগৰীখিনি দি পেলাই পুনৰ হেতাৰে ভালদৰে লৰাই দিছোঁ। এতিয়া মছলাখিনি দিম ইয়াত।
নিজে যিমান জ্বলা খায় সেয়া পৰিমাণ অনুসৰি জলুকৰ গুড়ি ব্যৱহাৰ কৰিব। একেবাৰে শেষত এয়া মই ভিনেগাৰ দিছোঁ। যিহেতু মোৰ বগৰীখিনি বেছিকৈ শুকাই গ'ল, সেইটো কাৰণে মই ভিনেগাৰ অকণমান বেছিকৈ ব্যৱহাৰ কৰিছোঁ যাতে বগৰীখিনি কোমলি যায়। চাওক বন্ধুসকল, এতিয়া অলপ সময়ৰ কাৰণে আচাৰখিনি গৰম হ'বলৈ দিছোঁ। যেতিয়া আচাৰখিনি ঠাণ্ডা হ'ব আমি এটা বটলত আচাৰখিনি সুমুৱাই থৈ দিম। বন্ধুসকল, মোৰ বগৰীৰ মিঠা আচাৰটো ৰেডি হৈ গৈছে। চাওক বন্ধুসকল, মোৰ বগৰীৰ আচাৰখিনি ৰেডি হৈ গৈছে। এয়া চাওক, মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া মিঠা আচাৰখিনি আৰু এয়া টেঙা আচাৰখিনি। অতি কম সময়ৰ ভিতৰতে আমাৰ আচাৰখিনি প্ৰস্তুত হৈ গৈছে। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন। বন্ধুসকল, আপোনালোকে যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ঠিক আছে, আজিলৈ বাই বাই।